নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই মিতালীয়ে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া আমি কৰিমগঞ্জলৈ আহিছোঁ। কৰিমগঞ্জ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন কৰিমগঞ্জ কলেজৰ খেলপথাৰত অনুষ্ঠিত হৈছে। আমি সকলোৱে ইয়াত আহিছোঁ। এয়া কৰিমগঞ্জ কলেজৰ খেলপথাৰত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া মঞ্চত মৌ কুঁৱৰী নাচিছে, তাৰপিছত বিহু কুঁৱৰী, জেং বিহু গোটেইখিনি স্মৃতি ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। চাব আপোনালোকে সকলোৱে।
কৰিমগঞ্জৰ পৰা বিহু সামৰি আহি থকাৰ পথতে এয়া গাড়ীৰ ভিতৰত সকলোৱে যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে সকলোৱে শ্বেয়াৰ কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে যিসকল নতুন আছে মোৰ ভিডিঅ'ত ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ।